নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল ডেইলি ব্লগলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাওঁ যে অতি সহজে কেনেকৈ ঘৰতে পেৰা বনাব পাৰি। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে এটা বাটিত কেইটামান মেৰিগ'ল্ড বিস্কুট উলিয়াই ল'লোঁ। তাৰপাছত কেইটামান ইলাচি লগতে নিজৰ পৰিমাণ অনুযায়ী চেনি আৰু গাখীৰ ল'লোঁ আৰু লগতে অলপমান পেকেট গাখীৰ ল'লোঁ। ইয়াক ঘিউ পৰিমাণ অনুসৰি দিবৰ বাবে লৈ ল'লোঁ। এতিয়া চেনি, ইলাচি আৰু বিস্কুটখিনি মিক্সিত গুড়ি কৰি ল'লোঁ। গোটেইখিনি বস্তু এটা বাউলত উলিয়াই লৈ ভালদৰে মিহলাই ল'লোঁ। এনেদৰে অলপ সময় মিহলাই লোৱাৰ পাছত তাত পাউডাৰ গাখীৰখিনি দি অলপমান আকৌ মিহলাই ল'লোঁ। অলপমান ঘিউ আৰু তাৰ লগত গাখীৰ অলপকৈ দি ভালদৰে আটা মঠা নিচিনাকৈ এটা লাডু বনাই ল'লোঁ আৰু তাৰ পাছত সৰু সৰুকৈ এটা এটাকৈ পেৰা আকৃতি দিলোঁ। এয়া আমি পেৰা ৰেডি কৰি ল'লোঁ। গতিকে আপোনালোকে দেখিবলৈ পালে যে আমি অতি সহজে পেৰা তৈয়াৰ কৰি উলিয়ালোঁ। আপোনালোকে যদি এবাৰ ঘৰত এনেকৈ বনাবলৈ চেষ্টা কৰি চাব পাৰে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।